নমস্কাৰ, মই জ্যোতিষ্মান গোস্বামী আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ চেনেল মাই লাইফলৈ। আজি শিক্ষক দিৱস, মোৰ কাকা শিক্ষক আছিল। আজি কাকাক স্কুলত সম্বৰ্ধনা জনাব। তো বলক আমি আজি যাত্ৰা আৰম্ভ কৰোঁ। আৰু এয়াই হৈছে কলমপাৰ বিদ্যাপীঠ কলেজ। আপোনালোকে চাওকচোন এবাৰ। আপোনালোকক এতিয়া শিক্ষক দিৱসৰ কাৰ্যসূচীখন দেখুৱাই যাম। তো বলক। এবার আমি পূর্ব করে একবার ওখানে সর্বপ্রথম শিক্ষক বিদ্যালয়ের রবীন্দ্রচন্দ্র গোস্বামীদেব ইয়াত তেখেতক আগবঢ়াই আনিছে। রবীন্দ্রচন্দ্র গোস্বামীদেব দশম স্তৰৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ সন্মানীয় শিক্ষক। ইতিমধ্যে তেখেতে কাহানী বাই অৱসৰ গ্ৰহণ কৰিছে। কলমপাৰ বিদ্যাপীঠৰ শ্ৰদ্ধা তেখেতলৈ আগবঢ়োৱা হৈছে। কাকা স্কুল হৈ পালোহি। তো আপোনালোকক মই কাকা স্কুলখন অকণমান দেখুৱাই দিছোঁ। এইখন মোৰ কাকা স্কুল। ইয়াতে কাকাই শিক্ষক কৰিছিল। কাকাই এইখন স্কুলৰ পৰা বিদায় লৈছিল। ঘৰত আছে কাকাৰ নামটো ৰবীন্দ্ৰচন্দ্ৰ গোস্বামী 1958 জইন কৰিছিল। 19 তাৰিখে জন্মদিন সকলো আনন্দিত হৈ পৰিছোঁ। আৰু এই বিদ্যালয়ৰ অধ্যক্ষ হিচাপে মই এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। সৰস্বতী চন্দ্ৰ ৰাজ্যিক বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ মৰমৰ সহপাঠীসকল, আজি এনেকুৱা এটা দুনীয়া যিটো দিনত মই ওলাই আহিছোঁ এখন যি কয় কলমপাৰ জুনিয়ৰ কলেজে প্ৰথম বৰ্ণনা জনাব বিদ্যালয় শিক্ষক হিচাপে। আজি মই কিমান বছৰ ইয়াত গৈছোঁ, ইয়াৰ পাছত 72 গৈছোঁ, 92 গৈছোঁ, আৰু আজি 30 বছৰ। 29 বছৰ মূৰত আহি পেলাই মই যে সকলোকে লগ পালোঁ, আনন্দ নিজৰ জীৱনটোৱে ধন্য বুলি মানিছোঁ। আশা কৰিছোঁ এনেকৈ যাতে তোমালোকৰ লগত থাকিয়ে এতিয়া 90 বছৰ হ'ল আৰু যাতে মই 10 বছৰ থাকি চেঞ্চুৰী কৰিব পাৰোঁ। তোমালোকে তাৰে আশীৰ্বাদ দিবা। তাই চেঞ্চুৰী কৰিবলৈ তুমি হাত চাপৰি
যদি আজি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু তলত থকা ঘণ্টাটো এবাৰ দবাই দিব।